মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক ভালে আছা নিশ্চয়? বৰ্তমান বিদ্যালয় বন্ধ থকা অৱস্থাত তোমালোকে হয়তো নিজৰ পঢ়া-শুনা ঠিকেই কৰি আছা। তোমালোকে ইতিমধ্যে গম পাইছাই যে COVID-19 নামৰ এটা মহামাৰীৰ ভয়াৱহতাৰ ফলত বৰ্তমান বিদ্যালয় বন্ধ হৈ আছে আৰু ফলস্বৰূপে আমাৰ পাঠদান ব্যাহত হৈ আছে। আৰু সেয়ে মই তোমালোকলৈ এটি পাঠ লৈ আহিছোঁ আৰু পাঠটি হৈছে পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ৪ৰ্থ নম্বৰ পাঠ, লেচন নম্বৰ 4, দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স। এইটো আচলতে এটা সাধু হয়। এইটো এটা খুব ভাল লগা সাধু। তোমালোকে সকলোৱে জানা যে শিয়াল মানে ধূৰ্ত প্ৰাণী, অৰ্থাৎ সি টেঙৰ। শিয়ালে টেঙৰামিৰ যোগেদি অন্য জন্তুবিলাকক ঠগিবলৈ চেষ্টা কৰে আৰু ইয়াতো ঠিক তেনে এটা কথাই অৱতাৰণা কৰা হৈছে। আৰু ঠগাৰ ফলস্বৰূপে শিয়ালে সদায় শেষত গৈ নিজৰ দুষ্টামিৰ কাৰণে সদায় বিপদত পৰিবলগীয়া হয়। ঠিক আছে, এতিয়া আহোঁ সাধুটোলৈ। এখন হাবিত এটা শিয়াল আছিল আৰু শিয়ালটোৱে এদিন এটা সাৰেং চৰাইক লগ পালে আৰু শিয়ালটোৱে তেতিয়া ভাবিলে যে মই কিবা উপায়েৰে ইয়াক ঠগিব পাৰোঁ নেকি। আৰু সেই উদ্দেশ্যেৰে শিয়ালটোৱে সাৰেঙক সুধিলে, হেৰে সাৰেং ভাই, তোমাৰ কেনেকুৱা? আৰু সাৰেঙে উত্তৰ দিলে, মোৰ ভালেই, ধন্যবাদ। তাৰপিছত শিয়ালে সাৰেঙক পুনৰ সুধিলে যে তুমি অনুগ্ৰহ কৰি কাইলৈ দুপৰীয়া মোৰ ঘৰত আহাৰ খাবলৈ যাব পাৰিবানে? তেতিয়া সাৰেঙে উত্তৰ দিলে, হয় নিশ্চয়, এইটো খুব ভাল হ'ব। আৰু সেইমতে পিছদিনা সাৰেং শিয়ালৰ ঘৰলৈ গ'ল আৰু শিয়ালেও খুব ধুনীয়াকৈ নিজৰ আহাৰ প্ৰস্তুত কৰিলে আৰু সাৰেংটোক আহাৰ খাবলৈ মাতিলে। কিন্তু কি হ'ব, শিয়ালে সেইদিনা সাৰেঙক আহাৰ খাবলৈ দিলে এখন থালিত। শিয়ালটোৱে যেনেধৰণে এখন থালিত খাব পাৰে, চেপেটা থালিত, ঠিক তেনেধৰণে সাৰেংটোকো এখন থালিত আহাৰ আগবঢ়াই দিলে আৰু শিয়ালে খুব ধুনীয়াকৈ নিজৰ আহাৰ খাই থাকিল। কিন্তু কি হ'ব, সাৰেংটো যিহেতু ঠোঁটখন দীঘলীয়া, গতিকে সাৰেংটোৱে সেই আহাৰখিনি খাব পৰা নাছিলে আৰু ফলস্বৰূপে সাৰেংটোৱে আহাৰখিনিলৈ দুখমনেৰে চাই ৰৈহে আছিলে আৰু শিয়ালটোৱে নিজৰ আহাৰখিনি খুব ধুনীয়াকৈ খাই আছিল। আৰু তেতিয়া সাৰেংটোৱে শিয়ালক ক'লে, হেৰা বন্ধু, মোৰ যিহেতু এখন দীঘল ঠোঁট আছে, তুমি মোক অনুগ্ৰহ কৰি এই আহাৰখিনি এটা চুঙা জাতীয় পাত্ৰ দিব পাৰিবা নেকি? কিন্তু তেতিয়া শিয়ালটোৱে সাৰেঙৰ কথাত কোনো গুৰুত্ব নিদিলে আৰু কেৱল নিজৰ আহাৰ খোৱাতে ব্যস্ত থাকিল। তেতিয়া সাৰেংটোৱে খুব দুখমনেৰে আহাৰখিনিলৈ চাই থাকিল আৰু একো খাব নোৱাৰিলে আৰু অৱশেষত সাৰেঙে দুখ আৰু ভোকত শিয়ালৰ ঘৰ এৰিলে। কিছুদিন পাছত সাৰেংটোৱে আকৌ শিয়ালক লগ পালে আৰু তেতিয়া সাৰেঙে ভাবিলে যে আজি মই ইয়াক উচিত শিক্ষা দিবই লাগিব। আৰু সেই ভাবি সাৰেঙে শিয়ালক ক'লে যে হেৰা বন্ধু, তোমাৰ কেনেকুৱা? শিয়ালে বোলে ভাল, ধন্যবাদ। তাৰপিছত সাৰেঙে লগতে ক'লে যে আজি ৰাতি তুমি মোৰ ঘৰত আহাৰ খাবলৈ কিয় অহা নাই? ব'লা আজি ৰাতি আমাৰ ঘৰতে আহাৰ খাওঁ। তেতিয়া শিয়ালে ক'লে, ঠিক আছে, খুব ধুনীয়া হ'ব, মই যাবলৈ খুব ভাল পাম। আৰু সেইমতে গধূলি শিয়াল সাৰেঙৰ ঘৰলৈ গ'ল আৰু সাৰেঙে খুব ধুনীয়াকৈ আহাৰ প্ৰস্তুত কৰিলে আৰু শিয়ালে যেনেধৰণে সাৰেঙক ঠগিছিলে এখন চেপেটা থালত দি, ঠিক তেনেধৰণে সাৰেঙেও আজি নিজৰ সুবিধা অনুযায়ী এটা চুঙাত আহাৰ লৈ আহিলে। নিজৰ কাৰণে এটা চুঙাত আৰু শিয়ালৰ কাৰণে এটা চুঙাতে আনিলে। কিন্তু কি হ'ব, যিহেতু চুঙাটোৰ মুখখন সৰু, গতিকে শিয়ালৰ মুখখন চুঙাটোত সোমাব পৰা নাই আৰু ফলস্বৰূপে শিয়ালে সেই চুঙাটোৰ পৰা আহাৰ খাব পৰা নাই। কিন্তু চুঙাটোৰ ভিতৰত মুখ ভৰাই লৈ সাৰেংটোৱে খুব ধুনীয়াকৈ আহাৰ খাই থাকিল। আৰু তেনেস্থলত সাৰেঙে শিয়ালক প্ৰশ্ন কৰিলে, তুমি দেখোন ভালকৈ খোৱা নাই, কিয়? তোমাৰ গা ভাল লাগি থকা নাই নেকি? তেতিয়া শিয়ালটোৱে উত্তৰ দিলে, নহয়, ঠিকে আছে, চব ঠিকে আছে, মই মাত্ৰ এই পাত্ৰটোৰ কাৰণে অসুবিধা পাইছোঁ। তুমি অনুগ্ৰহ কৰি মোক এখন থালি দিব পাৰিবা নেকি? কিন্তু সেই কথাত সাৰেঙে একো গুৰুত্ব নিদিলে আৰু কেৱল নিজৰ আহাৰ খোৱাতহে ব্যস্ত হৈ থাকিল। তেতিয়া শিয়ালটোৰ মনত পৰিল যে এদিন শিয়ালটোৱেও সাৰেঙক নিজৰ ঘৰলৈ মাতি নি আহাৰ খাবলৈ দি কেনেধৰণৰ দুৰ্ব্যৱহাৰ কৰিছিলে। গতিকে আজি শিয়ালে সেই ব্যৱহাৰ পাইছে। গতিকে শিয়ালে এতিয়া অনুভৱ কৰিলে যে আমি আনক যি ব্যৱহাৰ কৰোঁ, আনেও আমাক তেনে ব্যৱহাৰেই কৰিব। আৰু তেতিয়া শিয়ালটোৱে মনত দুখ আৰু ভোকত সাৰেঙৰ ঘৰ এৰিলে আৰু শিয়ালটোৰ লগতে এটা উচিত শিক্ষাও পালে। এইটোৱে হ'ল সাধুটোৰ মূল অংশ। আৰু ইয়াৰ পৰা আমি এইটোৱে নীতি শিক্ষা পালোঁ যে যেন কুকুৰ তেন টাঙন, অৰ্থাৎ আমি আনক যি ব্যৱহাৰ কৰোঁ আমিও আনৰ পৰা তেনে ব্যৱহাৰে পাওঁ। অৰ্থাৎ আমি যদি আনক সন্মান কৰোঁ, আমি সন্মান পাম। যদি আনক আমি বেয়া ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমিও বেয়া ব্যৱহাৰেই পাম। ঠিক আছে, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো ইতিমধ্যে নিজৰ পাঠ উলিয়াই লৈছা। এতিয়া এই লেচনটোৰ প্ৰতিটো লাইন মই ইংৰাজীত পঢ়ি দিম আৰু লগতে অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভালদৰে চাই যাবা। দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স, অৰ্থাৎ অসমীয়াত হ'ব সাৰেংটো আৰু শিয়ালটো। তোমালোকে দেখা পাইছা, ইয়াত বাওঁফালে লিখা আছে ইংলিছত আৰু সোঁফালে আছে অসমীয়াত।
অৰ্থাৎ এই লিচনটোৰ প্ৰতিটো বাক্য ইয়াত ইংৰাজীত লিখা আছে বাওঁফালে আৰু সোঁফালে সেই বাক্যবিলাক অসমীয়ালৈ অনুবাদ কৰি দেখুওৱা হৈছে। তোমালোকে মন দি চাই যাবা। আৰু প্ৰথম যেতিয়া ফক্স আৰু ষ্টৰ্ক অৰ্থাৎ শিয়ালটো আৰু সাৰেংটোৱে লগ হৈছিল তেওঁলোক, তেতিয়া প্ৰথম শিয়ালটোৱে আৰম্ভ কৰিছিল, হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হাউ আৰ ইউ? অৰ্থাৎ অসমীয়াত হ'ব, হেৰা সাৰেং মহাশয়, তোমাৰ কেনেকুৱা? তেতিয়া ষ্টৰ্কে অৰ্থাৎ সাৰেঙে উত্তৰ দিছিল, আই এম ফাইন, থেংক ইউ, অৰ্থাৎ মোৰ ভাল, ধন্যবাদ। আকৌ ফক্সে প্ৰশ্ন কৰিছিল, উইল ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো? কাইলৈ মোৰ ঠাইলৈ দুপৰীয়া আহাৰ খাবলৈ আহিবানে? অ' য়েছ, দেট উড বি গ্ৰেট। অ' হয়, সেইটো বৰ ভাল হ'ব। দ্য নেক্সট ডে দ্য ফক্স প্ৰিপেয়াৰ্ড এ টেষ্টি মিল এণ্ড announced to the stork, the meal is ready. অৰ্থাৎ কি হ'ল? অসমীয়াত হ'ব, পিছদিনাখন শিয়ালটোৱে এক সুস্বাদু আহাৰ তৈয়াৰ কৰিলে আৰু সাৰেংটোক মাতিলে, আহাৰ তৈয়াৰ হৈ গ'ল। He served the meal on a beautiful plate and said, let's start. সি আহাৰখিনি এখন সুন্দৰ থালিত পৰিৱেশন কৰিলে আৰু ক'লে, আৰম্ভ কৰোঁ। The stork looked at the meal and said, my friend, I have a long beak. অৰ্থাৎ অসমীয়াত হ'ব, সাৰেংটো আহাৰখিনিলৈ চাই থাকিল আৰু ক'লে, মোৰ বন্ধু, মোৰ এখন দীঘল ঠোঁট আছে। তাৰপিছত আহিলে, উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট? অৰ্থাৎ অসমীয়াত হ'ব, অনুগ্ৰহ কৰি তুমি মোক আহাৰখিনি এটা পাত্ৰত দিব পাৰিবানে? তেতিয়া চোৱা, দ্য ফক্স ডিড নট ৰেছপণ্ড টু দ্য ষ্টৰ্কছ ৰিকুৱেষ্ট এণ্ড কেপ্ট অন ইটিং হিজ ফুড। অৰ্থাৎ কি হ'ল, সাৰেংটোৰ অনুৰোধৰ প্ৰতি শিয়ালটোৱে একো সঁহাৰি নজনালে আৰু আহাৰ খোৱাতে লাগি থাকিল। দ্য ষ্টৰ্ক লুকড এট হিজ প্লেট হাংগ্ৰিলি। সাৰেংটোৱে তাৰ থালিখনলৈ ভোকাতুৰভাৱে চাই থাকিল। হি কুড নট ইট এনিথিং। সি একো খাব নোৱাৰিলে। হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স হাংগ্ৰি এণ্ড ছেড। সি ভোক আৰু দুখত শিয়ালটোৰ ঘৰ এৰিলে। এ ফিউ ডেজ লেটাৰ, কিছুদিন পিছত ষ্টৰ্ক আৰু ফক্সৰ পুনৰ লগ হ'ল। তেতিয়া ষ্টৰ্কে ফক্সক সেইদিনা ক'লে, হেল্ল' হাউ আৰ ইউ? অৰ্থাৎ অসমীয়াত হেৰা তোমাৰ কেনেকুৱা? তাৰপিছত ষ্টৰ্কে আকৌ ক'লে, হোৱাই ডণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে? অৰ্থাৎ অসমীয়াত হ'ব, আজি ৰাতিৰ আহাৰ খাবলৈ তুমি কিয় মোৰ ঘৰলৈ অহা নাই? তেতিয়া ফক্সে উত্তৰ দিলে, আই এম ফাইন, থেংক ইউ, অৰ্থাৎ মোৰ ভাল, ধন্যবাদ। আকৌ লগতে ফক্সে কৈছে, আই উইল বি হেপি টু কাম, মই আহিবলৈ ভাল পাম। দেট ইভিনিং দ্য ষ্টৰ্ক প্ৰিপেয়াৰ্ড এ টেষ্টি মিল। সেইদিনা গধূলি সাৰেংটোৱে এক সুস্বাদু আহাৰ তৈয়াৰ কৰিছিল। হি চাৰ্ভড ইট ইন এ পট উইথ এ লং এণ্ড থিন নেক। সি সেইখিনি এটা দীঘল আৰু ক্ষীণ ডিঙি পাত্ৰত পৰিৱেশন কৰিলে। He then invited the fox to have the food. সি তাৰপিছত সি শিয়ালটোক আহাৰ ল'বলৈ নিমন্ত্ৰণ জনালে। আৰু তেতিয়া তাতে কি হ'ল, তোমাক ইতিমধ্যে গম পাইছিলে যে ষ্টৰ্কেও ফক্সক এটা চুঙা নিচিনা পাত্ৰত আহাৰ খাবলৈ দিছিলে। আৰু তেতিয়া কেনেকুৱা এটা পৰিস্থিতি হৈছিলে তেতিয়া আমি এতিয়া চাম, ঠিক আছে? তাত তেতিয়া কি হ'ল, ফক্সে আহাৰখিনি খাব পৰা নাছিলে আৰু খাব নোৱাৰি সি আহাৰখিনি চাই আছিলে। কিন্তু সাৰেঙে ষ্টৰ্কে আহাৰখিনি খাই আছিলে। তেতিয়া ষ্টৰ্কে ফক্সলৈ চাই পেলাই ক'লে, ইউ আৰ নট ইটিং প্ৰপাৰলি, আৰ টু ফিলিং ৱেল? চ' অসমীয়াত তুমি ভালকৈ খোৱা নাই, তোমাৰ ভাল লাগি থকা নাই নেকি? তেতিয়া ফক্সে উত্তৰ দিলে, অ' আই এম ফাইন, অৰ্থাৎ মই ঠিকেই আছোঁ। ইটছ অনলি দ্য পট, এইটো মাত্ৰ পাত্ৰটোৰ বাবেহে। আই কাণ্ট ইট ফ্ৰম দ্য পট, অৰ্থাৎ মই এই পাত্ৰটোৰ পৰা খাব পৰা নাই। লগতে ফক্সে কৈছিলে যে মে আই হেভ এ প্লেট প্লিজ, অৰ্থাৎ অনুগ্ৰহ কৰি মই এখন থালি পামনে? কিন্তু তেতিয়া কি হ'ল, আমাৰ ষ্টৰ্কে কোনো ৰেছপণ্ড নকৰিলে, ষ্টৰ্কে কোনো সঁহাৰি নজনালে। ইয়াত লিখা আছে যে ষ্টৰ্ক ডিড নট ৰেছপণ্ড, অৰ্থাৎ সাৰেংটোৱে একো সঁহাৰি নজনালে। হি কেপ্ট অন ইটিং হিজ ফুড, সি আহাৰ খোৱাত লাগি থাকিল। নাও দ্য ফক্স ৰিমেম্বাৰ্ড হাউ হি হেড ট্ৰিটেড দ্য ষ্টৰ্ক এট হিজ হোম। এতিয়া শিয়ালটোৰ মনত পৰিল তাৰ ঘৰত সি সাৰেংটোক কেনে ব্যৱহাৰ কৰিছিল।
He realized that others treat you the way you treat them. সি অনুভৱ কৰিলে যে আনক যি ধৰণে ব্যৱহাৰ কৰিবা আনেও তোমাক তেনে ব্যৱহাৰেই কৰিব। He left the house of the Stork sadly, having learned his lesson. সি দুখ মনেৰে সাৰেংটোৰ ঘৰ এৰিলে, লগতে এটা শিক্ষা পালে। ছাত্ৰ ছাত্ৰীসকল, এই লেচনটোৰ কিছুমান গুৰুত্বপূৰ্ণ শব্দ এই লিষ্টখনত দিয়া আছে। ইয়াতে ৱৰ্ড, প্ৰনাউন্সিয়েশ্যন এণ্ড মিনিং অৰ্থাৎ শব্দ, উচ্চাৰণ আৰু অৰ্থ এই সকলোখিনি দিয়া আছে, কিন্তু ইয়াত প্ৰতিটো শব্দৰে অৰ্থ দিয়া হোৱা নাই। কিছুমান শব্দ মই তোমালোকলৈ বুলি থৈছোঁ, আৰু তোমালোকে ইয়াতে এই লিষ্টখন ভালদৰে চাবা। আৰু লগতে যিখিনি শব্দৰ অৰ্থ মই ইয়াত দিয়া হোৱা নাই সেইখিনি তোমালোকে ভিডিঅ'টোত চাই লৈ এই লিষ্টখন সম্পূৰ্ণ কৰিবা। লগতে তোমালোকৰ এইটো লেচনৰ এক্টিভিটিজ 1 পেজ নম্বৰ 51ত থকা আটাইকেইটা প্ৰশ্ন সম্পূৰ্ণ কৰিবা। ঠিক আছে, থেংক ইউ।